তো হাই হেল্ল' নমস্কাৰ ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোক ভালে আছে। আজি এটি নতুন ভিডিঅ' লৈ SG মিক্সাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, গৈছিলোঁ আপোনাৰ গাড়ী ছাৰ্ভিচিং কৰিবলৈ বুলি। তো গাড়ী ছাৰ্ভিচিং কৰি মেলি অলৰেডি শেষ হ'ল। শেষ হোৱাৰ পিছত আমি আহি থাকোঁতে ভটিয়াপাৰ পাৰ হৈয়ে জয়সাগৰ নপুখুৰী শিৱদৌল বুলি এটা দৌল আছে আৰু তাত সোমাই আহি আছোঁ। তো চাংগচোন ভিতৰত কি আছে ধুনীয়াকৈ। তো এইখনেই ৰুদ্ৰসিংহ পাৰ্ক, ইমান ধুনীয়াকৈ কেবিন আছে। ইয়াৰ কেবিনৰ ভিতৰত সোমাই আপোনালোকে কিবা কিবি অৰ্ডাৰ দি খাব পাৰে। তো নোৱাৰিম, ইয়ালৈ আহিছিলোঁ যিহেতু কিবা এটা খাম বুলি। তো ইমানেই মানে দাম শুনি চক খাই বাহিৰলৈ ওলাই গুচি আহিছোঁ। তো ইয়াত খাব নোৱাৰিম যিহেতু নেকি আমাৰ সেইখন এতিয়ালৈকে হোৱাগৈ নাই সেইখন খাব পৰা। তো যেতিয়া হ'ব তেতিয়া খামহি আৰু এদিন আহি। তো আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। তো আজি খোৱাৰ কেপাচিটি নহ'ল, অকল দেখাব পৰাই কেপাচিটিটো হ'ল। তো দেখাই দিলোঁ। ৰুদ্ৰসিংহ পাৰ্কৰ ফুৰিবলৈ আহি তাৰ কিনাৰতে এটা আমাৰ আগৰ ঐতিহ্যমণ্ডিত মন্দিৰ আছে। তো মন্দিৰটো নপুখুৰী শিৱদৌল নামে তো মানে জনাজাত। তো এইডোখৰ পুৰণি পুখুৰী, জয়সাগৰ পুৰণি পুখুৰীৰ ওচৰতে। তো এয়াই নপুখুৰী শিৱদৌল। তো ভিতৰলৈ এতিয়া সোমাবলৈ নিদিয়ে যিহেতু নেকি গেট তলা মৰা আছে। বাহিৰৰ পৰাই এটা সৰু সুৰা লোক আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। চাই যাওক। আকৌ এবাৰ আহিম, আপোনালোকক ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম। তো এনেকৈ আজি দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু যিহেতু নেকি আমাৰ হৈ গ'ল, অলপ বাহিৰলৈ ওলাই যাবলৈ চেষ্টা কৰোঁ। তো বাহিৰলৈকে যাওঁগৈ। তো ফ্ৰেণ্ডছ, আপোনালোকক যিমানটো পাৰোঁ সিমানখিনি দেখালোঁ। তো বাকীখিনি আৰু যথেষ্ট সময়ো হৈ আহিছে, ঘৰলৈও যাব লাগে। তো আজিলৈ ভিডিঅ'টি শেষ কৰোঁ বুলি ভাবিছোঁ। যদি ভিডিঅ'টি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। লগত মোৰ চেনেলটোত যদি আপোনালোক নতুন, ছাবস্ক্ৰাইব কৰিব। আজিলৈ ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ। টাটা, বাই বাই, জয় আই অসম।